আজি মই উপস্থিত আছোঁ জামুগুৰিত আৰু দেখিছে জামুগুৰি যি দলং আজি আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম একাদিক্ৰমে লখিমপুৰ ধেমাজি আৰু মাজুলী গতিকে আমি ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম আৰু মোৰ যাত্ৰা পথত কোন কেনেকৈ আছে মোৰ বন্ধু মই সিহঁতক প্ৰথমতে দেখুৱাব বিচাৰিম এয়া চাই লওক একাদিক্ৰমে মোৰ বন্ধু এয়া মাধুৰ্য আছে মোৰ লগত মাধুৰ্য মোৰ মৰমৰ মাধুৰ্য আৰু কি কয় ভাইটি আৰু এয়া জেতপন আছে জেতপন অকণমান জেতপন আছে খুলি তেতিয়া দেখিব ভালকৈ জেতপন আছে আৰু আমাৰ গজেন আছে মোৰ বন্ধু মৰমৰ একেবাৰে আমি সদায় একেলগত থাকোঁ দেই আৰু শেষত আপোনাৰ এইফালে আছে পল্লৱ আছে পল্লৱ সেইটো পল্লৱ হাই হাই আচ্ছা পল্লৱ আছে আৰু আমাৰ মোৰ আটাইতকৈ দিনে ৰাতিয়ে প্ৰতি মুহূৰ্ততে মোৰ লগত থকা আৰু মোৰ লগত থাকি মোৰ বিভিন্ন ধৰণৰ সহায় সহযোগ আগবঢ়োৱা মোৰ একমাত্ৰ অতি মৰমৰ বন্ধু ওপৰে মৰা ডাঙৰীয়া সকলোৰে চিনাকি মোৰ দেই এতিয়া আমি আৰম্ভ কৰোঁ আজি আপোনালোকে চাই থাকক আপোনালোকে শুই বহি ঘৰতে য'ত যেনেকৈ আছে আপোনালোকে বহি বহি চাই থাকক লখিমপুৰ মাজুলী আৰু ধুবুৰীৰ যি সৌন্দৰ্য মনোৰম দৃশ্য গতিকে আমি প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখুৱাই যাওঁ আপোনালোকে বহি বহি গতিকে চাই থাকক চাওক কিমান ধুনীয়া পৰিৱেশ কিমান ধুনীয়া আৰু এইখনে হৈছে আমাৰ অতিকে চিনাকি ঠাই যোৰহাট যিখনক কয় নেকি যোৰহাট বুলি চাওক কিমান ব্যস্ততাপূৰ্ণ এখন মহানগৰ যোৰহাট মহানগৰ গতিকে চাই থাকক আপোনালোকে আৰু ধুনীয়া ধুনীয়া মই দৃশ্য আপোনালোকক দেখুৱাই যাম আৰু বিভিন্ন ধৰণে আমি বাটত য'ত যেনেকৈ যি পাওঁ দেখাই গৈ থাকিম ধুনীয়া ধুনীয়া আৰু ইয়াত দেখাইছোঁ যোৰহাট মহানগৰী মানে টাউনৰ একেবাৰে মাজ মজিয়াত আছোঁ আমি এতিয়া কিন্তু ৰাস্তা আমি নাজানো ইমান ভালকৈ তথাপিতো আমাৰ গতিকে আমাৰ গুগল আছে যিহেতু আমি গুগলৰ ওপৰতে নিৰ্ভৰ কৰি গৈ আছোঁ আৰু কিমান দূৰ পাওঁগৈ নাজানো কেনেকৈ যাওঁ বাৰু গৈ আছোঁ চাই থাকক বাপৰে বাহ কিমান ব্যস্ত দেখিছেনে বাৰু কিমান ব্যস্ত বাহ কেতিয়াবা মাজতে ভালো লাগে বাৰু বাহ কিমান গাড়ী বাহ কিন্তু আমি আমাৰ বসন্তিকে লৈ আহিছোঁ আৰু ডাঙৰ নাই তথাপিও আমি বসন্তিকে লৈ আহি গৈছোঁ ইছ ৰাম ভাবে দেই ভাই চাবি মোৰ ড্ৰাইভাৰটো কিন্তু মানিব লাগিব দেই আচ্ছা ৰাম কেনেকৈ পাৰোঁ এইখন পাহাৰটোচোন আমাৰ হয়তো ঘণ্টা যাবগৈ ইয়াতে তেৰাৰ কিপাতহে গৈ আছোঁ আৰু দেই কি হয় ৰাম কি ব্যস্ত ঐ বাহ ভাল লাগিছে নহয় আশা কৰিছোঁ আপোনালোকেও ভাল লাগিছে চাগে নিশ্চয় মোৰতো এবাৰ ভালেই পাইছোঁ আপোনালোক হয়তো আহি পালে ইয়াত
গম পালেহেঁতেন কিমান কেনেকুৱা ধৰণৰ আমি অনুভৱ কৰিছোঁ এতিয়া। দেখিছে কিমান মানুহ, চবফালে মানুহেই মানুহ। বা জনসংখ্যা যে বৃদ্ধি হৈছে, কিন্তু আজিহে অনুভৱ কৰিছোঁ দেই আমি কেনেকৈ জনসংখ্যা বৃদ্ধি হৈছে আৰু কিমান হৈছে মানে। ভাল লাগিছে। আৰু ছাইডত আপোনালোকে দেখিছে যথেষ্ট দোকান আছে, পোহৰ আছে, যিকোনো কাপোৰে কানি মানে যি লাগে আপোনালোকৰ সকলোখিনি ইয়াতে পায়। কিন্তু মানুহৰ যি ৰূপ, মানুহৰ যি ব্যস্ততা, সময়, তাক কিন্তু মানিব লাগিব। চাওক আপোনালোকে, এখন গাড়ীৰ পাছতে দুখন গাড়ী, দুখন গাড়ীৰ পাছত চাৰিখন গাড়ী। চাওক অকণ মানুহ, এটা লানি নিচিগা বাইকৰ শাৰী। হয়, লানি নিচিগা এটা বাইকৰ শাৰী। বাহ, দেখিছে কি ধুনীয়া ধুনীয়া পৰিৱেশ। ৱাও 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 ৱাও, কি ধুনীয়া। বাহ বাহ বাহ, কি ধুনীয়া। আপোনালোক হয়তো আহিছে ইয়ালৈ, যদিও অহা নাই কিন্তু সময় সুযোগ উলিয়াই আহিবলৈ নাপাহৰিব। বৰ ধুনীয়া ঠাই। দেখিছে পৰিৱেশ কেনেকুৱা, আৰু আমাৰলৈ থকা আকাশৰ যি মৰম দেখিছেনে বাৰু, কিমান ধুনীয়াকৈ আমাক মৰম ৰাখিছে, যি নীলা। বাহ, মানিব লাগিব। ৱাও ৱাও ৱাও, আহক আহক আহক, আহি থাকক, মই আৰু দেখুৱাই গৈ আছোঁ। ৱাও, কি ধুনীয়া। এতিয়া আমি আহি 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 পাই গৈছোঁ নিমাতী ঘাট। গম পাইছেনে, এতিয়া আহি আমি পালোহি নিমাতী ঘাট। গতিকে ইয়াৰ যি দৃশ্য আপোনালোকক মই বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। চ' ফাইনেলি আহি 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 আমি এতিয়া নিমাতী ঘাট পাই গ'লোহি। গতিকে ব'লক চাওঁ নিমাতী ঘাটৰ যি দৃশ্য, আহক একেলগে আমি গৈ আছোঁ। যি দৃশ্য মানে মনোৰম দৃশ্য, মই হয়তো ক'ব নোৱাৰিম আজি কেনে অনুভৱ কৰিছোঁ মই ক'ব পাৰোঁ। দেখিছে দৃশ্য এয়া, আহক আৰম্ভ কৰোঁ একেলগে। ব'লক চাই থাকক ধুনীয়া মনোৰম দৃশ্য যি। গতিকে মই ওপৰৰ পৰা দেখাইছোঁ এক প্ৰকাৰে কেনেধৰণৰ মনোৰম দৃশ্য আছে ইয়াত। দেখিছে দূৰলৈকে দেখিছে, কেমেৰাৰ হয়তো যিমানখিনি কভাৰ কৰিছে মই দেখাইছোঁ। দেখিছে, আহক আমি আৰম্ভ কৰোঁ। আচ্ছা, আচলতে ভবাতকৈ বহুত বেছিয়ে ভাল। চাওক যি ইয়াৰ দৃশ্য, এইফালে আছে মানুহ যাত্ৰী যোৱাৰ ৰেল বাহনে, আৰু এইপিনে এইফালে আছে আমাৰ টিকেট সংগ্ৰহালয়। ইয়াত হয় হয় হয়, ইয়াত টিকেট সংগ্ৰহালয় আছে। হয় হয় হয়, আৰু ইয়াৰ পাছত আমাৰ মোৰ বন্ধু এইফালে গজেন, দেখিছে নহয় কিমান ফূৰ্তি। গতিকে ফূৰ্তি, বহুত ফূৰ্তি, যথেষ্ট ফূৰ্তি ইয়াৰ। আৰু মই এইফালে দেখাইছোঁ আমাৰ বৰডাঙৰ, দেখিছে কিমান ফূৰ্তি, কাৰণ আজি এনে এটা ঠাই আমি দেখিবলৈ পাইছোঁ। আজি দেখি চাওক কেনেধৰণৰ অনুভৱ কৰিছে, দেখিছেনে মই কিমান ধুনীয়া লাগিছে। হা, অলপ কৈ দিয়ক, অলপ কৈ দিয়ক। প্ৰথমবাৰৰ কাৰণে মানে ফিল্ডৰ অভিজ্ঞতা, মানে ব্ৰহ্মপুত্ৰ মানে নিমাতী ঘাটত প্ৰথমবাৰৰ অভিজ্ঞতা খুবেই ভাল। মানে এয়া আৰম্ভ কৰিম আৰু খন্তেক পাছতেই, আৰু আমি দেখুৱাই দিম পিছলৈ, আৰু পিছত আহিম আকৌ। বাৰু ঠিক আছে ঠিক আছে। পল্লৱ আছে, পল্লৱ এইফালে হাই পিনে এন্ধা দেখিছে, পল্লৱ সকলক কিবা এটা কৈ দে। ছাৰৰ বিয়া খাই আহোঁগৈ। কৃষ্ণ ছাৰ দেই, গম কৃষ্ণ পাই ছাৰৰ বিয়া পূৰা ডকচি আহিম। আমি এতিয়া আচলতে ভাবিব পৰা নাই তলতে যাওঁ নে এতিয়া ওপৰত যাম। সেইফালে দেখিছে ওপৰত দেখিছে, ওপৰত হয়, ওপৰত আমি ওপৰতে যাওঁ নে তলত যাম এতিয়া। উফ, আজি কিন্তু অনুভৱ দেই। যাত্ৰা আৰম্ভ হ'ল, কিন্তু কোৱা মতে প্ৰায় 1 ঘণ্টা সময় লাগিব আমাক ইপাৰৰ পৰা সিপাৰ পাবলৈ। গতিকে আহক, হয়তো এই 1 ঘণ্টা আপোনালোকক মই দেখুৱাব নোৱাৰিম, তথাপিতো মই চেষ্টা কৰিম যথেষ্ট দেখুৱাবলৈ। চাওক কিমান ধুনীয়া লাগিছে। চাওক যথেষ্ট মানুহ আছে, কিন্তু মই দেখাব পৰা নাই। মই মাত্ৰ এডোখৰ সৰু ঠাইত মই চেপা খাই বহি আছোঁ, কিন্তু যেনে দেই। চাই আহক কেনেদৰে পাৰিছে, মই দেখুৱাইছোঁ যিমানখিনি পাৰিছোঁ। পৰৱৰ্তী সময়ত আকৌ দেখুৱাম মই সিপাৰৰ অংশটো অকণমান দেখাইছোঁ ৰ'ব আপোনালোকক। ইয়াত চাই যাওক যি মহাবাহুৰ যি এটা ৰূপ, আপোনালোকক দেখুৱালে যথেষ্ট ভাল লাগিছে। গতিকে আশা কৰোঁ আপোনালোকেও ভাল পাব। উঠাৰ পৰা ভাবিছিলোঁ যে ফ্ৰীতে লৈ যাব নেকি, কিন্তু নহয়, এতিয়াহে গম পাইছোঁ টিকেট। দেখিছে এইটো টিকেট আহি গ'ল, টিকেট। কিন্তু মূল্যটো এতিয়ালৈকে চোৱা নাই কিমান হ'ব জানো। পাৰ
আমাৰ তাতে কমেই দেখোন মটৰ চাইকেল বোলে 20 টকা আৰু মই লগত আহিছোঁ ন গতিকে আৰু শেষত আহি এতিয়া দেখিছে ৰঙা চাহ দেখিছে ৰঙা চাহ দেখিছে ৰঙা চাহ দেই শেষত মই নাছিলোঁ ইয়াত চাহ পায় বুলি কিন্তু ইয়াত বোলে চাহো পোৱা যায় গতিকে আমি চাহৰ জুতিও লওঁ আৰু নহয় জানো এক ঘণ্টা 5 মিনিটমান সময়ৰ পাছত আমি আহি সিটো পাৰৰ পৰা এই পাৰলৈ উপস্থিত হৈছোঁহি গতিকে মই দেখাম কিছু দৃশ্য আপোনালোকক অকণমান অপেক্ষা কৰক মই দেখাই আছোঁ বৰ ডাঙৰীয়া প্ৰায় 1 ঘণ্টা 5 মিনিট মান সময়ৰ পাছত আমি অতিক্ৰম কৰি এতিয়া আহিছোঁ আমি নিমাতী ঘাটৰ পৰা এইবাৰে এইটো পালোহি আমি কিবা খোৱাৰ কথা কৈছে তাৰ আগতে মই অকণমান ইয়াৰ দৃশ্য মই দেখুৱাই লৈছোঁ পিছফালে দেখিছে গাড়ী চব পিনে মানুহ নিবলৈ ৰৈ আছে সেইফালে চাওক কিমান দেখিছে গতিকে মোৰ একমাত্ৰ ড্ৰাইভাৰ বালি ইয়াত বহুত বালি ইয়াত দেখিছে বালি বহুত বালি পলপ আছে এই কিবা খাই যাবি নেকি ইয়াত সম্পূৰ্ণ এখন গাঁও নিমাতী ঘাটৰ পৰা আহি আমি কমলাবাৰী ঘাট পাৰ হৈ আওফলা নামৰ ঘাটটোত আমি ৰ'লোহি আৰু সেই পাৰৰ পৰা আহি আছোঁ এতিয়া পাৰে যিটো আমি ঘাট আহি আছোঁ গতিকে এই পাৰৰ যি অঞ্চল বৰ সুন্দৰ ক'ব লাগিব বহুত ভাল মানে বহুত ধুনীয়া চাওক কিদৰে এখন গাঁও সদৃশ আৰু দুয়োকাষে দুখন বৃহৎ অৰণ্য সদৃশ এখন গাঁও দেখিছে ধুনীয়া গাঁও এখন বৰ ধুনীয়া গাঁও আৰু আহি এতিয়া আৰু এটা চাৰিআলি পাইছোঁহি আমি চাৰিআলিটোৰ পৰা আমি এতিয়া ঘূৰি দিছোঁ এইফালে সোঁ চাইডে দেখিছে গতিকে আৰু এতিয়া এটি ৰঙাবেলি আমাৰ চকুত পৰিছেহি আবেলিৰ এটি দৃশ্য সম্পূৰ্ণ এটি দিন অতিক্ৰম কৰি অহাৰ পাছত আমাৰ যি লক্ষ্যস্থান আমি উপনীত হ'বলৈ সক্ষম হ'ম মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল গতিকে আপোনালোকক দেখুৱালোঁ বিভিন্ন দৃশ্য গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ লগতে থকা বেল আইকনটো বজাবলৈ কেতিয়াও নাপাহৰিব গতিকে আহক আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু চাই থাকক মোৰ চেনেল NR Gold Assamese Present। Thank you all. Thank you.